নমস্কাৰ আজিৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এখন বিয়া খাবলৈ গৈছিলোঁ আমাৰ পেহী ছোৱালী sibsagarত। তাৰে দুখনমান ফটো আপোনালোকক দেখালোঁ আৰু বিয়া খাই আহি আমি sibsagar ভটিয়া পাৰৰ zoonskyত সোমাইছিলোঁ। তাৰে অলপমান ভিডিঅ' কৰি ৰাখিছিলোঁ, চাব আপোনালোকে ভিডিঅ'টো শেষলৈকে। আৰু zoonskyৰ ভিতৰটো বহুতেই ধুনীয়া আৰু বহুত কুল প্লেচ। আপোনালোকে যদি মন চন বেয়া লাগি থাকে কেতিয়াবা, তেতিয়া ইয়ালৈ আহি নিশ্চয় ভাল পাব, এবাৰ আহি চাব। আমি বহুত ভিতৰত এনজয় কৰিলোঁ, যিহেতু বিয়া খাই আহিলোৱে, এনেই ভিতৰত এপাক সোমাই যাওঁ বুলি আহিলোঁ। আৰু বহুতেই ধুনীয়া, মোবাইলতহে দেখি আছিলোঁ কিন্তু আজিলৈকে চোৱা নাছিলোঁ, আজি চালোঁ, খুবেই ভাল লাগিল। আৰু ইয়াৰ ভিতৰখন মানে ইমানেই ধুনীয়াকৈ সজাই থৈছে, দেখি মনটো ভাল লাগিল আৰু বহুত সুন্দৰ লাগিল দেই দেখিবলৈ। কেওফালে ফুলবোৰ বহুত ধুনীয়াকৈ সজাই থৈছে ইয়াত। আৰু এতিয়া আমি ভিতৰলৈ সোমাই গৈছোঁ আৰু ইয়াত সোমাবলৈ হ'লে ইয়াত এণ্ট্ৰি হেৰি লাগে, নাম ভৰাই ইয়াত। কিন্তু আমি নাজানো যে সোমাই আহিলোঁ ভিতৰলৈ, আকৌ আমাক উভতাই নি তাত নামটো এণ্ট্ৰি কৰালে। আৰু আপুনি দুটা ভেকচিন, ফাৰ্ষ্ট ড'জ আৰু ছেকেণ্ড ড'জ লৈছেনে নাই কৰোণাৰ, সেইটো চেক কৰিব, সেইটো চাই মেলিহে ভিতৰত সোমাবলৈ দিব। কিন্তু আমি নাজানো যে, সেইকাৰণে সোমাই আহিলোঁ। আকৌ ওলাই গৈ আমি এণ্ট্ৰি কৰাই আহিলোঁ আৰু ফাৰ্ষ্ট ড'জ আৰু ছেকেণ্ড ড'জৰ কাগজখন দেখালোঁ। তাৰ পাছতে সোমাবলৈ দিছে আমাক। আৰু এয়া চাওকচোন, ভিতৰটো বহুতেই ধুনীয়া, বহুত ধুনীয়াকৈ সজাই থৈছে। এইটো চুইমিং পুল 3টামান আছে আৰু কেউবিলাক লাইটিং কৰি থৈছে। আৰু ইয়াতো বহি আপোনালোকে খাব পাৰে। বিৰাটেই সুন্দৰ পৰিৱেশ আৰু বিৰাটেই ধুনীয়াকৈ মানে সজাইছে, মানে চাই ভাল লাগিল, বহুত ভাল লাগিল চাই। এয়া চাওক, এইফালে জোলনাৰ নিচিনা বনাই থৈছে, তাত নিশ্চয় খাব পৰাকৈ বনাই থৈছে এখন টেবুলৰ লগতে। আৰু কথাবোৰ দিব নোৱাৰিলোঁ কাৰণ বেকগ্ৰাউণ্ডত মিউজিক বাজি আছিলে যে, সেইকাৰণে। আৰু এইফালে চাওক, সৰু সৰুকৈ ধুনীয়াকৈ কটেজ বনাই থৈছে, তাতো খাব পাৰে। খুব সুন্দৰ পৰিৱেশ। আৰু এই কটেজকেইটাতে দেখিছে চব বাঁহেৰে বনাইছে, ইমান সুন্দৰকৈ বনাইছে নহয়, মানে চাই বহুত ভাল লাগিল চাই। তিনটামান আছে কটেজ সৰু সৰু, আৰু এটা হয় এইটো সৰু চুইমিং পুল। আৰু ফটো কেইবাখনো মাৰিলোঁ দেই, মানে ইমানেই ধুনীয়া পৰিৱেশ, ফটো নামৰাকৈ কেনেকৈ থাকিব পাৰি। বহুত ধুনীয়াকৈ ফটো মাৰিলোঁ, কেইবা কপিও। লাষ্টত মই ফটোকেইখন লগাই দিম, চাব আপোনালোকে, আৰু কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাব। এইটো এটা কটেজ, আমি এনেই অলপ পঢ়ি চালোঁ।
আৰু আমাৰ বেটাইও খুব মানে ভাল পাইছে, মুকলি হাকলি পাইছে যে আৰু সুন্দৰ যে দেখিবলৈ, সেইকাৰণে বহুত ভাল পাইছে সি। আৰু চবফালে জঁপিয়াই চাইছে বস্তুবোৰ, এনজয় কৰিছে মানে খুব মানে। সেয়া জোলনা কেইবাখনো আছে এনেকৈ গছৰ তলত কিনাৰত। চাওকচোন ইমান ধুনীয়াকৈ সৰু সৰু বাঁহৰ পুলি ৰুই তাত লাইটিং কৰি দিছে। দিনত সিমান এটা ভাল নালাগিব চাগে, এতিয়া ৰাতি যে লাইটিংবোৰৰ কাৰণে বহুত ধুনীয়া দেখিছে। আৰু গছ-গছনি বহুত আছে, গছ-গছনি ফুল এইবোৰ চব সৰু সৰু বাঁহৰ পুলি ৰুই থৈছে। আৰু এইফালেও আছে বহিব পৰা জেগা, আৰু এনেকুৱা ডাঙৰ ডাঙৰ গছবোৰত লাইটিং কৰি থৈছে। সেয়া আৰু ইয়াৰ পিছফালেও এইটো বনাই থৈছে, বহুত ধুনীয়া ধুনীয়া ফুল থৈছে। আৰু ইয়াত যে বাঁহেৰে বনোৱা বহুত বস্তু, ধুনীয়া ধুনীয়া বস্তু আছে, পল আৰু কি জানো, পল আৰু বহুত ধুনীয়া। আৰু এইফালে চাওক বহুত ধুনীয়া আৰ্ট কৰি থৈছে। আৰ্টখন কিন্তু একদম হ'বলগীয়া, মই কৈছোঁ নহয়, ইমানেই ধুনীয়া আৰ্ট কৰি থৈছে। আৰু গছকেইজোপাতো মানে ইমান ধুনীয়াকৈ লাইটিং কৰি থৈছে। এয়া এইটো ৰংঘৰ, আৰু পিছফালে এটা জাপি, পিছফালৰ বেকগ্ৰাউণ্ডটো ক'লা মানে ব্লেক কালাৰ কৰি থৈছে যে, সেইকাৰণে একদম ৰিয়েল যেন লাগিছে ৰাতি দেখিবলৈ। আৰু এইবোৰ টেণ্ট কেইবাটাও আছে। এতিয়া যিহেতু মানুহৰ ইমান ভিৰ নাই ক'ভিডৰ কাৰণে, সেইকাৰণে টেণ্টবোৰত কিবা বস্তু ভৰাই থৈছে বোলে, সেইকাৰণে এইবোৰ খুলিবলৈ মেলিবলৈ নিদিয়ে। আমি খুলিবলৈ চেষ্টা কৰিছিলোঁ, আমাৰ বেটাই চাওঁ বুলি কৈছিলে ভিতৰটোনো কেনেকুৱা চাওঁচোন, কিন্তু তাৰ ষ্টাফৰ মানুহকেইজনে ক'লে যে এইবোৰ টেণ্ট এনেকৈ খুলিব নোৱাৰি, আৰু ইয়াৰ হেনো বহুত বস্তু চুৰ কৰিও নিয়ে মানুহে, সেইকাৰণে বহুত মানে নজৰ কৰি থাকে। আৰু নিনিবনো কেলৈ, ইমানেই ধুনীয়া মানে বস্তুবোৰ। আৰু এইফালে চাওক কেইবাটাও টেণ্ট, 6-7টামান টেণ্ট আছে। আৰু শিৱসাগৰৰ যদি কোনোবা আছে, তেওঁলোকে যদি আজিলৈকে জনস্কাইত সোমোৱা নাই, সোমাই চাব। মই ফাৰ্ষ্ট টাইম সোমাইছোঁ, বহুতেই ধুনীয়া, বিৰাটেই ধুনীয়া লাগিলে। মই এনেই অকণমান ভিডিঅ' বনাই থৈছিলোঁ আপোনালোকক দেখাবলৈ। আৰু এইটো যে বাঁহেৰে বনাই থৈছে, চৰাই কিবা সজাটোৰ নিচিনা, চৰাই বাঁহটোৰ নিচিনা, তাতো আপোনালোকে ফটো তুলিব পাৰে। মই ফটো তুলিলোঁ কেইবাখনো, পিছত মই লগাই দিম ফটোকেইখন। এইকেইটা মূৰ্তি বহুতেই ধুনীয়াকৈ মূৰ্তি দুটা সজাই থৈছে। আৰু জোলনা মানে চকীৰ নিচিনাই, আৰু জোলনাৰ টাইপত বনাই থৈছে। তাত মানে নুঠাকৈ থাকিব নোৱাৰি, সেইকাৰণে চবেই উঠিছে, এবাৰ উঠি চাইছে।
আমি বহুত সময় ধৰি ভিতৰটো চালোঁ, ফুৰিলোঁ কেউফাকে। কেউফালে ফুৰি বহুত মানে ভাল লাগিলে আৰু খুব এনজয়ো কৰিলোঁ। আৰু আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। আৰু মোৰ চেনেলত যদি কোনোবা নতুন আহিছে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই যদি কিবা নতুন ভিডিঅ' দিওঁ তেতিয়াহ'লে আপোনালোকৰ মোবাইলত দেখিবলৈ পাব, ইউটিউবত ওলাব ন'টিফিকেশ্যনত। সেইকাৰণে বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যে ইয়াত ফটো পইণ্ট বহুত আছে। এইখন এটা বহুত ধুনীয়া মানে পাখি টাইপত আঁকি থৈছে, ইয়াতো ফটো মাৰিব পাৰি। আৰু এতিয়া আমি তাৰ পৰা ওলাই আহিলোঁ, বহুত সময় ফুৰিলোঁ, ওলাই আহিলোঁ।